নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাম পনীৰৰ ৰেচিপি এটা আপোনালোকে ঘৰতে ৰেষ্টুৰেণ্টৰ সোৱাদ ল'ব পাৰিব। বহুত সহজ পদ্ধতিৰে বনাম, আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। প্ৰথমতে লৈছোঁ এয়া নহৰু, পিঁয়াজ, আদা আৰু জলকীয়া। তাৰপিছত দুটা বিলাহী এনেকৈ কাটি লৈছোঁ ধুই পেলাই। এয়া লৈছোঁ কাজু, মগজ আৰু বাদাম। এনেকৈ তিয়াই থৈ দিছিলোঁ আধা ঘণ্টামান মই। এতিয়া প্ৰথমতে কেৰাহীটো বহাই কিনে তাতে তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিব। তাৰপিছতে ইয়াতে যে কাটি থৈ দিছিলোঁ পিঁয়াজ আৰু জলকীয়া, আদা, নহৰু গোটেইখিনি একেলগে ফ্ৰাই কৰি ল'ম অকণমান। বেছি ফ্ৰাই কৰিব নালাগে, অকণমান ফ্ৰাই কৰিলে হ'ল। তাৰপিছত চাই থাকক কি কৰোঁ। এতিয়া ইয়াৰ লগতে দি দিম 3টা ইলাচি, 2টা লং আৰু তেজপাত এখিলা। দি পেলাই গোটেইখিনি ভাজি ল'ম। এয়া দেখিছেনে, মই বেছি ফ্ৰাই কৰা নাই, অকণমান জাষ্ট ফ্ৰাই কৰিছোঁ। অকণমান ফ্ৰাই হোৱাৰ পিছতে বাচন এটাত উলিয়াই ল'ব, উলিয়াই পেলাই ঠাণ্ডা হ'বলৈ দিব। এতিয়া ঠাণ্ডা হোৱাৰ পিছতে মিক্সাৰ জাৰত এই গোটেইখিনি দি দিব। দি পেলাই এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ব। দেখিছেনে গোটেইখিনি ধুনীয়া মিহি হৈ গৈছে। এতিয়া তিয়াই যে ৰাখিছিলোঁ কাজু, বাদাম আৰু মগজ, এইখিনিও ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এয়া দেখিছে হৈ গৈছে। এতিয়া একেটা কেৰাহীতে তেল দিছোঁ গৰম হ'বলৈ। গৰম হোৱাৰ পিছত তাতে তেজপাত দি দিছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ হালধি। তেলতে হালধিখিনি দি লৈছোঁ মই। তাৰপিছত পেষ্ট বনাইছিলোঁ সেইখিনি গোটেইখিনি দি দিম। দি পেলাই ধুনীয়াকৈ ভাজিম। গোটেইখিনি ভালদৰে লৰোৱাৰ পিছত তাতে দি দিব জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা। গৰম মছলা মই কেতিয়াবা আগতে দিলোঁ। আগতে দিলেও বেয়া নালাগে, আপোনালোকে পিছতো দিব পাৰে, কিন্তু মই আগতে দিলোঁ। এতিয়া ইয়াতে নিমখ দি দিব, সোৱাদ অনুযায়ী নিমখটো দি ল'ব আপোনালোকে। তাৰপিছত ভালদৰে মিহলি কৰি পেলাই ঢাকনিখন লগাই গেছটো কমাই কিনে সিজিবলৈ দিব মছলাখিনি। এতিয়া 5-7 মিনিট পিছত ঢাকনিখন গুচাই পেলাই পেষ্ট যে বনাইছিলোঁ কাজু, বাদাম আৰু মগজৰ, সেইখিনিও ইয়াত ধুনীয়াকৈ দি দিম গোটেইখিনি। তাৰপিছত ভালদৰে গোটেইখিনি একেলগে মিহলি কৰি পেলাই আকৌ ঢাকনিখন লগাই দিব গেছটো কমাই কিনে। আকৌ 7 মিনিটমান পিছত ঢাকনিখন গুচাই পেলাই ভালদৰে লৰাই দিব। অলপ অলপ তেল বিৰিঙি উঠিছে চাইডে চাইডে। তাৰপিছত এনেকৈ লৰাই দিয়াৰ পিছত আকৌ ঢাকনিখন লগাই পেলাই গেছটো কমাই কিনে 5 মিনিটমান আকৌ এনেকৈ ৰাখিব। 5 মিনিটমান পিছত আকৌ ঢাকনিখন গুচাই চাব। দেখিছে তেল পূৰা ওপৰত বিৰিঙি উঠিছে। যেতিয়া তেলখিনি চাইডে চাইডে এনেকৈ বিৰিঙি উঠে, তেতিয়া ইয়াতে কাটি থৈ দিয়া পনীৰৰ পিচখিনি ইয়াতে দি দিব। দি পেলাই আকৌ পনীৰখিনিৰ লগতে মছলাখিনি ভালদৰে ভাজি ল'ব। এনেকৈ অকণমান টাইম ভাজি উঠাৰ পিছত উতলা গৰম পানী দি দিব। ঠাণ্ডা পানী নিদিব আকৌ, ঠাণ্ডা পানী দিলে বেয়া লাগিব। গতিকে এনেকৈ উতলা গৰম পানী দি দিব, অকণমান বেছিকৈ দি দিব। দি পেলাই উতলিব দিব। এনেকৈ উতলি যেতিয়া গ্ৰেভিটো কম হ'ব, দেখিছেনে গ্ৰেভিটো কমি গৈছে। আপোনালোকক যিমান গ্ৰেভি লাগে সিমানটো ৰাখিব। এনেকৈ গ্ৰেভিটো কম হোৱাৰ পিছতে শেষত দি দিব ইয়াতে বাটাৰ। বাটাৰ দিলে টেষ্টটো খুব ধুনীয়া হয়, গতিকে শেষত ইয়াতে বাটাৰ অকণমান দি দিব। দি পেলাই ইয়াতে অকণমান টাইম ৰখাৰ পিছত গেছটো বন্ধ কৰি দিব। এতিয়া গৰম গৰম ভাতৰ লগত খাবৰ কাৰণে ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত খালেও ভাল লাগিব বা ৰুটিৰ লগত খালেও ভাল লাগিব, যেনেকৈ খায় এইটো আপোনালোকৰ কথা। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব। আপোনালোকে ছাপোৰ্ট কৰিলেহে মই উৎসাহ পাম, তেতিয়া মোৰ নতুন নতুন ভিডিঅ' বনাবলৈ মন যাব আপোনালোকৰ কাৰণে। গতিকে ছাপোৰ্ট কৰিব আৰু।
সেয়ে আশা কৰিছোঁ আপোনালোকৰ পৰা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা থাকিল। সকলোৱে ভালে থাকক। বাই বাই।